हेलो एवरीवन मैं झर्णास क्रिएशन चेनेलटोले आपनालोक स्वागतम जनाइছো और आज मैं कोनो धৰণৰ शिक्षार सहित जड़ित भिडिओ লৈ অহা নাই। आज मैं देखाम आपनालोকক शिवसागर जिलात থকা लाकुवा चलापथार स्थित प्रगति कृषि फार्মৰ किछु दृश्य और भिडिओटी सम्पूर्णকৈ चोৱাৰ पाছত आपनालोकৰো मन যাব एपाक आহি फार्मখন चाবলৈ। और यदिহে भिडिओटी ভাল লাগে তেনেহলে কি কৰিব লাগে গম পাইছেই, লাইক কৰিব, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। বলকচোন এতিয়া আমি ফাৰ্মখন চাওঁ। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে যে আৰম্ভণিৰে পৰা ফাৰ্মখন কিমান সুন্দৰকৈ গঢ়ি তুলিছে। সাইডত হাৰি হাৰিকৈ কলগছৰ পুলি ৰুই থৈছে আৰু পদ্ধতিটোৰ আৰম্ভণিতে হাৰি হাৰিকৈ নাৰিকল গছবোৰ ৰুই থৈছে আৰু মাজে মাজে ফুল গছ ৰুই থৈছে। আহিব এপাক চাবহি আৰু লগতে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব। আৰু প্ৰথমতে গৈয়ে আজিকালি টিকেটৰ ব্যৱস্থা কৰি দিছে আৰু আমি পাৰ পাৰ্চন 10 টকাকৈ আমি টিকেট কৰিলোঁ। তাৰ পাছতে আপোনালোকক দেখুৱাই থাকিম পিছৰখিনি। আৰু প্ৰৱেশদ্বাৰৰ কাষতে এখন ব্ৰইলাৰ ফাৰ্ম আছে, তাতে এতিয়াও ব্ৰইলাৰ পুহিয়ে আছে আৰু ভিতৰতো বহুতো ফাৰ্ম আছে, যেনে ছাগলী, গাহৰি, কুকুৰা, হাঁহ আৰু দুটাকৈ ডাঙৰ ডাঙৰ ফিচাৰী আছে। ফিচাৰীত মাছ আছে। আৰু এটা কথা মন কৰিব বন্ধুসকল, দুয়োটা ফিচাৰীয়ে এছ আকৃতিৰ হয়। ফিচাৰীকেইটাও দেখিবলৈ বহুত ধুনীয়া হয়। পাৰকেইটা পকাৰে বান্ধি দিছে যাতে মাছবোৰে খান্দিব নোৱাৰে তেনেকুৱাকৈ। আৰু মাছৰ যিটো খেল দানা দিলে বন্ধুসকল, আপোনালোকে চাই মানে মুগ্ধ হৈ পৰিব। দেখুৱাম, আগলৈ চাই গৈ থাকক। আপোনালোকে দেখি গম পাইছে যে বাৰীখন কিমান সুন্দৰ। আৰু লগতে পুখুৰীটোৰ পাৰতে হাৰি হাৰিকৈ কলগছ আছে, তামোল গছ আছে, জালুকৰ গছ, টেঙাকে আদি কৰি সকলো ধৰণৰ ফল মূলৰ গছ আছে। আৰু আগলৈ গৈ থাকিলে দেখিবলৈ পাব গাহৰি ফাৰ্ম আছে, ছাগলীৰ ফাৰ্ম আছে। তাত কিন্তু এনেকৈ প্ৰৱেশ কৰিব নিদিয়ে বিনা অনুমতিত, আৰু যোৱাটোও ভাল নহয়, সেইটো বুজি পাইছে আপোনালোকে। এইবাৰ আপোনালোকে গোহালিটো মন কৰিব। গোহালিটো ইমান ধুনীয়াকৈ থৈছে আৰু লগতে কুকুৰা হাঁহবিলাককো বহুত ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে। আটাইতকৈ মনোমোহা দৃশ্যটো এতিয়া চাবলগীয়া হ'ব, আৰু সেইটো হৈছে ফুলৰ কাটিংবোৰ। ফুলবোৰ ইমান ধুনীয়াকৈ কাটিং কৰি ৰাখিছে, মানে বহুত ভাল লাগিছে। আৰু তাতে দুটামান কথাও লিখা আছে। কথাকেইটাও মই আপোনালোকক পঢ়ি শুনাম, কি বুলিনো লিখা আছে তাত। আপোনালোকেও আহিব, এবাৰ চাই যাব। হাই গৈ হাই যা ফটো মাৰিব যা। মাইনাজনী মোৰ বাৰ ছোৱালী হয় দেই। আৰু এবাৰ আপোনালোকে ফুলখিনি চাওক, ফুলৰ কাটিংটো চাওক, কিমান সুন্দৰ সুন্দৰকৈ কাটি থৈছে। আহিব আহিব, চাই যাব এপাক। আৰু এবাৰ কথাখিনি পঢ়িম আমি, চাওক কি বুলি লিখা আছে। এদিনৰ বাবে সুখী হ'ব বিচাৰিলে মদ খাবা, 3 দিনৰ বাবে সুখী হ'ব বিচাৰিলে বিয়া কৰোৱা, 8 দিনৰ বাবে সুখী হ'ব বিচাৰিলে গাহৰি মাংস খাবা, চিৰজীৱন সুখী হ'ব বিচাৰিলে বাগিচা পাতা। কথাটো সঁচা কৈছে, চিৰজীৱন যদি সুখী থাকিব লাগে তেনেহ'লে বাগিচা পাতিব লাগে। আৰু এটা কথা, বিয়া পাতিলে কি সঁচাকৈ নকওঁ আৰু, দৰ্শক কমেণ্ট কৰিবচোন, চাম। আৰু এটা সুবিধা দিছে কিন্তু দেই, বহিবৰ কাৰণে
আসন দিছে। প্ৰথম সোমাই আহি বহিবৰ কাৰণে দিছে, তাৰ মাজতো এটা পুখুৰীৰ পাৰত দিছে। আকৌ এতিয়া পিছফালে এতিয়া দেখিবলৈ পাব তাতো বহিব দিছে, টেবুলো আছে, লগতে চকী দিছে জিৰণি ল'বৰ কাৰণে। ভাল পাব আহিলে, নিজে দেখিলে। ব'লক এতিয়া আমি পুখুৰী চামগৈ, পুখুৰীত থকা মাছবোৰ চাম। মাছক দানা দিয়াৰ লগে লগে কেনেকৈ মাছবোৰ আহে চাব। আৰু মাছখিনি চোৱাৰ পিছতে মোৰ ভিডিঅ'টিও সামৰণি মাৰিম। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।